হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? আমাৰ ভালেই দেই। আজি ফুলকবি, বিলাহী আৰু মাছৰ জোল এখন বনাব লৈছোঁ, তাকে অকণমান দেখুৱাইছোঁ। বিলাহী লৈছোঁ, পাঁচফোৰণ লৈছোঁ, পিঁয়াজ লৈছোঁ, জলকীয়া লৈছোঁ আৰু নিমখ হালধি আৰু ধনিয়া লৈছোঁ। এতিয়া মাছকেইপিচ ভাজি লৈছোঁ আৰু হাফ ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া পিঁয়াজ, বিলাহী এইখিনি ভালকৈ ভাজি লৈছোঁ। পিঁয়াজ, বিলাহী, পাঁচফোৰণ ভালকৈ ভাজি লৈছোঁ। ভাজন উঠাৰ পিছতে এতিয়া ফুলকবিকেইডোখৰ দি দিলোঁ আৰু নিমখ অলপমান দিলোঁ, জোখৰ মতে নিমখ দিছোঁ। এতিয়া ফুলকবিখিনি ভাজন উঠাৰ পিছত পানী দিব লাগিব, খুব ভালকৈ ভাজি ল'ব লাগিব। ভাজন উঠিছেগৈ আৰু এতিয়া ফুলকবিকেইডোখৰ আগতেও প্ৰথমে বইল কৰি ল'লোঁ। এতিয়া পানী দি দিছোঁ, গৰম পানী। ভালকৈ সিজিবলৈ দিম এতিয়া ফুলকবিকেইডোখৰ। কঠুৱা হৈ থাকিলে বেয়া হয় খাবলৈ। সিজাৰ পিছত মাছ দি দিলোঁ। এতিয়া নমাবলৈ হৈ গ'ল আৰু ধনিয়া দিছোঁ। ফুলকবিৰ লগত মাছ দিলে বহুতেই ভাল লাগে, টেষ্টি হয় খাবলৈ। ভিডিঅ'টো যদি ভাল দেখে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব। এইদৰে আজি বনাই দেখুৱালোঁ ফুলকবি আৰু মাছ দি। অতি সোৱাদ হয় খাবলৈ ফুলকবিৰ লগত মাছ দিলে।